মাধুৰীমাৰ আখললৈ পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ আৰু আজি বনাবলৈ লৈছোঁ এয়া সৰু মাছ ভালদৰে ধুই বাছি ল'লোঁ। কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন সৰু পেনত ডাঙৰ গিলাচেৰে এগিলাচ পানী দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ ইয়াত। এতিয়া মাছকেইটাত হালধি সানি পানী দি দিছোঁ এইদৰে। বইল কৰি বনাম মাছ। এতিয়া ইয়াতে ঢাকনখন দি দিলোঁ। অলপ সময়ৰ পাছত মাছকেইটা যেতিয়া উতলিব, এয়া উতলি আছে, ইয়াত মই মছন্দৰী দিছোঁ। মছন্দৰীখিনি দিয়াৰ পিছত পানীখিনি যেতিয়া শুকাই যাব, তেতিয়া মাছখিনি ধুনীয়াকৈ সিজি যাব। এয়া চাওক, মাছখিনি খুব ধুনীয়াকৈ সিজিলে। আপোনালোকে বাৰু সৰু মাছ এইদৰে বইল কৰি খাইছেনে মছন্দৰীৰ সৈতে? খাবলৈ খুব টেষ্টি হয়। এতিয়া মই ইয়াত 4 ফুট নহৰু আৰু 3টা জলকীয়া, কেঁচা জলকীয়া লৈছোঁ, খুন্দি দিছিলোঁ। খুব কম পৰিমাণৰ নহৰু দিছোঁ, সেইবাবে গিলাচতে খুন্দিলোঁ। এয়া চাওক, সৰু মাছ এনেকৈ বইল কৰি খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু আগতে এনেকৈ খাইছেনে কমেণ্ট কৰি জনাব। এতিয়া মই এখন কাটা চামুচেৰে মাছখিনি এনেকৈ ভাঙি দিছোঁ আৰু খোৱাৰ আগতে অকণমান নেমুৰ ৰস দিব পাৰে। কেতিয়াবা পাতত দিয়া মাছ খাবলৈ মন গ'লে এইদৰে বনাই খাব পাৰে। কেতিয়াবা হয়তো কলপাতৰ সুবিধা সকলোৰে নাথাকে, এনেকৈ খাবলৈ খুবেই ভাল লাগে। এয়া সৰু মাছ বইল কৰা সৰু মাছৰ পিটিকা। অকণমান গোলনেমুৰ ৰস দিম মই ইয়াত। আপোনালোকৰ কেনে লাগিলে কমেণ্ট কৰি জনাব, লগতে এটা লাইক কৰিব। নতুন আৰু সহজ ৰেচিপিৰ সোৱাদ ল'বলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহোঁ, অন্য দিন আহিম এটা সুন্দৰ ৰেচিপিৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।